हेलो एभ्रिवान नतुन भिडिओ आपलोक सकलोके स्वागतम जनाइছো। आज मैं गई आसो एनाइघरिया एलपी स्कूल। बर्तमान जो स्कूल नसले तक किसुमान ट्रेनिंग चलि आछे। आज तेनेकुवा ट्रेनिंग एटाई होय आछे। मैं की ट्रेनिंग होय आछे, केनेकुवा शिकाय आछे, काक शिकाय आछे, कोने शिकाय आछे, सकलोखिनि मैं आपलोक देखाम। गतिके भिडिओটো अलपो स्किप नकरिब, सम्पूर्ण भिडिओ चाब। सब आपलोके इयाते ताँत बाति करि आछे। এখন আছে ৱেভিং তাঁতশাল। এয়া হৈছে উলুপিবা। আপুনি ইয়াত কি কৰি আছে? এইটো জতৰ কয় ন? এইটো কি বুলি কয়? এইটো চেৰেকি লৈ আছে। এয়া সূতাই আপুনি কি কৰিব ইয়াতে? গামোচা লগাব। এইটো কি সূতা হয়? আপুনি ইয়াত প্ৰশিক্ষণ লোৱা কিমান দিন হ'ল? আৰু কিমান দিন ল'ব চাগে গম পায়নে? 3 মাহ চলিব। বৰ্তমানলৈকে প্ৰশিক্ষণ লৈ কেনেকুৱা লাগিছে আপোনাৰ অনুভৱ কওকচোন। ইয়াত কেইগৰাকী আছে প্ৰশিক্ষণ লোৱা? 45 গৰাকী আছে ন? এনেই 45 গৰাকী মানে প্ৰশিক্ষণ লৈ আছে, কিন্তু আজি ইয়াত সংখ্যা নিশ্চিত নগণ্য। হ'লেও মই যিমানখিনি পাৰিছোঁ সকলোখিনি আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। উলিয়াই দিয়ক। এয়া আমাৰ নবৌয়ে কি কৰি আছে? নবৌ তাঁত বাতি কৰি আছে। ইয়াত কেইখন গামোচা ওলাব? 20খন গামোচা ওলাব। ইয়াতে তাঁত বাতি কৰি আছে। এইবোৰ পকোৱা সূতা ন? গাঁৱৰ মহিলাসকলে এনেদৰে প্ৰশিক্ষণ লৈ নিজৰ ঘৰতেই কাপোৰ উৎপাদন কৰি বিক্ৰী কৰি আৰ্থিক উপাৰ্জন কৰিব পাৰিব। তাৰ বাবে এই প্ৰচেষ্টা অতি প্ৰশংসনীয়। ইয়াত যিখিনি সূতা ব্যৱহাৰ কৰা হৈছে এইখিনি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা তেওঁলোকে প্ৰদান কৰিছে। তেওঁলোকে শিকি পেলাই বৈ উলিয়াই তেওঁলোকক প্ৰদান কৰিলে হ'ল, আৰু তেওঁলোকে বৈ দিয়াৰ বাবদ তেওঁলোকৰ পইচাও দিব। এয়া সূতা ৰাজত ভৰাই আছে এনেদৰে। এইটো জতৰ বুলি কয়, এইটো চেৰেকি। এয়া চেৰেকিৰ পৰা ববিন ফুৰাই আছে। এনেদৰে এওঁলোকে মিলি জুলি কাম কৰি আছে। এখন তাঁতশাল ইতিমধ্যে তাঁত বাতি কৰি হৈ গৈছে। এইখন তাঁতত আঁৰিব। ইয়াৰ পিছৰখিনি অন্য এটা ভিডিঅ'ত আপোনালোকক দেখাম। ভিডিঅ'টো ইমান পাৰে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিলে যে ট্ৰেইনিং চেণ্টাৰৰ ট্ৰেইনিং ইতিমধ্যে হৈ আছে। আজি তাত লগালে, ৰাজত ভৰালে, ইয়াৰ পাছতে শালত আঁৰিব, তাৰপিছতে বব। এই সকলোখিনি ভিডিঅ' মই আন এটা ভিডিঅ'ত দেখাম। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ। বাই বাই।